Hello guys, welcome back to my YouTube channel Visit Vlogs. আজি মানে মই নতুন বাইকখন অকমান ৰিভিউ দিম বুলি ভাবিছো। কেনেকুৱা কি মানে কেনেকুৱা পিকআপ কি নতুন মানে ফাংচন আহিছে গাড়ীখনত সো আপোনালোকক দেখাম বুলি ভাবিছো। সো এতিয়া আপোনালোকক এটা সিনেমেটিক শ্বট দেখাই আছো। सुतिया बातेरे खुकुलाए जाकदा और नामे मोय सोमको कपाही सदर और खेमका आसल खने साउंड तो होना दिया सो গাড়ীখনৰ সাউন্ডটো অকমান মানে ডমিনাৰৰ দৰে সাউন্ডটো আপোনালোকে চাগে শুনিলে গমে পাব অকমান ডমিনাৰৰ দৰে সাউন্ডটো গাড়ীখনৰ গাড়ীখনৰ ইয়াতে আপোনাৰ চাৰ্জিং পইণ্ট আছে এটা চাৰ্জ দিবৰ মোবাইল প্লাস আপোনাৰ এতিয়ালৈকে মানে 160 সিসিত মানে ডাবল এবিএস বা সাসপেনশন মানে এবাৰ ফার্স্ট টাইম দিছে পালসাৰে N160 হনত এই চালে আপোনালোক গম পাব এইফালে চাই লওক ডাবল সাসপেনশন মানে এবাৰ ফার্স্ট টাইম দিছে আৰু পালসাৰৰ N160 মানে 160 সিসি মানে গাড়ীখনত আৰু ইয়াৰ মানে কালাৰ আপুনি দুটা হ'ব এইটো এটা আছে ব্ল্যাক এন্ড সিলভাৰ আৰু এটা আছে মানে ৰেড নহয় পুৰা একদম মানে লাইট ৰেড কালাৰটো সেইটো আপোনালোকক লাগে ফটোখন মানে মই দেখাই এইটো আছে পালসাৰৰ 160 সিসিৰ ইঞ্জিন ইয়াত BS6 ৰ ইঞ্জিন আছে ঠিক আছে আৰু ইয়াতে আপোনাৰ 17 mm ৰ হৰ্স পাৱাৰৰ লগতে 14.3 Nm ৰ টৰিক আছে যেটো আপোনালোকৰ বহুত সুবিধাজনক বৰ্তমান পৰিস্থিতিত এনেকুৱা এটা নতুন ইঞ্জিন ওলাইছে যতিখিনি সমগ্ৰ বস্তু ইয়াতে সোমাই আছে ফ্ৰণ্টৰ লগতে ব্যাকতো আপোনাৰ ডিস্ক ব্ৰেক দিয়া আছে আৰু লগতে এন্টি ব্ৰেকিং সিস্টেমো আছে যেটোৰ সহায়ত আপোনাৰ ব্ৰেক মাৰিবলৈ বহুত সুবিধা হ'ব আৰু ইয়াৰ পেট্ৰল ফিউল ট্যাঙ্কি ক্যাপাসিটি আছে 12 লিটাৰত ইয়াতে আপুনি 12 লিটাৰৰ পেট্ৰল আপোনাৰ আহিব আৰু ইয়াৰ মিনিমাম মাইলেজ আপুনি সিটিত যদি যায় ইয়াত পাব আপুনি 40 কিলোমিটাৰ আৰু যদি আপুনি হাইৱেত গৈ পেনে যদি হাইৱেত বেছি যোৱা যি কৰে তেতিয়া হলে আপোনালোকে 42 মাইলেজ পাব হা তো আৰাউন্ড ধৰি লওক আপুনি সিটি আৰু হাইৱেৰ ডিফাৰেন্সটো হলে 40 to 42 ৰ মাজত থাকিব আপোনালোকৰ মাইলেজটো 160 বাইকখনৰ আপোনাৰ পুৰা weight হৈছে 151 kg আৰু ইয়াতে আপুনি 5টা গিয়াৰ পাব লুক চাব লাগে কি ধুনীয়া এটা লগাই দিছে লওক ওচৰ বছৰ ঘৰে যদি আপুনি বাইকখন ল'ব বিচাৰে মোৰ হিচাপত কথাটো কৈছে কিন্তু ল'ব পাৰে একদম মানে বেছি প্ৰাইজো নহয় ইমান কিন্তু এই কম প্ৰাইজৰ ভিতৰত ধুনীয়া এখন বাইক পাব আপোনাৰ বাইকখনৰ প্ৰাইসটো অল গোটেইখিনি কাগজ পত্ৰ মিলাই হলে আপোনাৰ 1 লাখ মানে 1.5 লাখে পৰি যায় আপোনালোকে 35,000 মান ডাউন পেমেন্ট দিয়া মানে বাইকখন আনিব পাৰিব সেই হিচাপত আপোনাৰ EMI টো মানে মাহে মাহে মিলি যাব তো গাইস আজিৰ ভিডিও এইখিনিতে আপোনালোকে যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ কৰি দিব থ্যাংক ইউ